নমস্কাৰ দীপালীৰ ৰান্ধনীশাললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰান্ধনীশাললৈ যোৱাৰ আগতে আপোনালোকলৈ আগবঢ়াইছোঁ প্ৰকৃতিৰ খুব সুন্দৰ এটি দৃশ্য। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি। প্ৰিয় দৰ্শক, প্ৰকৃতিয়ে আমাক সদায় নিস্বাৰ্থতা, উদাৰতা আৰু আনন্দৰ বতৰা দিয়ে, নহয়নে বাৰু? প্ৰকৃতিৰ ওপৰত আমি যিমানেই অত্যাচাৰ নকৰোঁ কিয়, প্ৰকৃতিৰ প্ৰতি আমি যিমানেই অন্যায় নকৰোঁ কিয়, প্ৰতি পুৱাতে প্ৰকৃতিয়ে কিন্তু আমাক হাঁহি মুখেৰে সম্ভাষণ জনায়। আজিৰ পুৱাটিত এই ফুল আৰু পখিলাৰ আনন্দ দেখি মোৰ মনটো আপ্লুত হৈ পৰিল আৰু আপোনালোকলৈও এই দৃশ্য আগবঢ়ালোঁ। এই দৃশ্যৰ পিছতে আপোনালোকলৈ আগবঢ়াম মুৰ্গী মাংসৰ পাতত দিয়াৰ এটা ৰেচিপি। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু নতুন দৰ্শকসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আহকচোন তেনেহ'লে ৰেচিপিটোৰ মাজলৈ যাওঁ। ৰেচিপিটোৰ বাবে প্ৰথমতে মই শুকানকৈ অলপ তিল ভাজি ল'ম। তাৰ কাৰণে গেছত কেৰাহী পাতি থৈছিলোঁ আৰু এয়া গৰম কেৰাহীত এতিয়া তিল দিছোঁ। মই ক'লা আৰু বগা দুইবিধ তিলেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে অকল ক'লা তিল দিও এই ৰেচিপিটো বনাব পাৰে। তিলখিনি এনেদৰে একেৰাহে লৰাই থাকিব লাগিব আৰু যেতিয়াই তিল ভজাৰ খুব ধুনীয়া গোন্ধ ওলাব আৰু লগতে তিলবোৰো এটা দুটাকৈ ফুটিবলৈ ল'ব, তেতিয়াই তিলখিনি গৰম কেৰাহীৰ পৰা নমাই দি ঠাণ্ডা হ'বলৈ দিব। তিলখিনি ভজা হৈ গৈছে, এতিয়া এইখিনি ফুটিবলৈ ধৰিছে। আপোনালোকে নিশ্চয় মন কৰিছে। এতিয়া মই এইখিনি কেৰাহীৰ পৰা নমাই থ'ম। তাৰ পাছতে এটা মিক্সি জাৰ লৈ লৈছোঁ। তাতে দিছোঁ 1 ইঞ্চিমান আদা, এয়া সৰু সৰুকৈ কাটি দিছোঁ আৰু 5 ফুটা 6 ফুটামান নহৰু দিছোঁ আৰু দিছোঁ কেইটামান কেঁচা জলকীয়া আপোনালোকৰ প্ৰয়োজন অনুসাৰে দিব। তাৰপিছত দি দিছোঁ এয়া ধনিয়া, মান ধনিয়া হ'লেও হ'ব বা এনেকুৱা ধনিয়া হ'লেও হ'ব বা দুইবিধ ধনিয়াও আপোনালোকে মিলাই দিব পাৰে। ইয়াৰ পিছতে ইয়াতে দি দিম ভাজি থোৱা তিলখিনি। সামগ্ৰীখিনি আপোনালোকৰ মাংসৰ অনুপাতত ল'ব, আপোনালোকৰ প্ৰয়োজন অনুসাৰে। এতিয়া সামগ্ৰীখিনি ভালকৈ গুড়ি হ'বৰ কাৰণে ইয়াতে দি দিছোঁ অলপ পানী। তাৰপিছত এইখিনি মিক্সিত মাৰি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। এতিয়া মাংসখিনি লৈ লৈছোঁ। মাংস ইয়াত বেছিকৈ লোৱা নাই, মাত্ৰ এপোৱা মাংস আছে। এইখিনি এতিয়া মেৰিনেট কৰিব লাগিব। তাৰ কাৰণে ইয়াত দি দিছোঁ জোখমতে নিমখ। তাৰপাছতে ইয়াতে দিব লাগিব যোগাৰ কৰি লোৱা এইখিনি তিল আৰু ধনিয়াৰ পেষ্টখিনি। সেইখিনি ইয়াত আটাইখিনি দি দিছোঁ। এটা ডাঙৰ চাইজৰ পিঁয়াজ চকলকৈ কাটি ইয়াতে দি দিছোঁ। তাৰপিছতে ইয়াতে দিব লাগিব ডাঙৰ চামুচেৰে এচামুচ মিঠাতেল। এয়া তেলখিনিও মই দিলোঁ। এতিয়া দিব লাগিব টেঙা। এই টেঙা টুকুৰা সম্পূৰ্ণ চেপি মই ইয়াত দি দিম। খাওঁতে অকণমান টেঙা লগাকৈ টেঙাটো দিব। এতিয়া আটাইখিনি সামগ্ৰী এখন চামুচেৰে মই খুব ধুনীয়াকৈ মিলাই দিম। আপোনালোকে হাতেৰেও মিলাব পাৰে, এইটো নিজৰ ইচ্ছাৰ কথা। আৰু নিমখ, হালধি, তিলৰ মিশ্ৰণ সকলোখিনি মাংসত ধুনীয়াকৈ লাগি যাব লাগিব, তেতিয়াহে খাই ভাল লাগিব। এয়া সকলোখিনি মোৰ মিলোৱা হৈ গৈছে। এতিয়া এইখিনি আধা ঘণ্টাৰ বাবে মই ঢাকি ৰাখিম। আপোনালোকে আধা ঘণ্টাতকৈও বেছি সময় ৰাখিব পাৰে। এতিয়া যিহেতু আমি পাতত দিয়া মাংস বনাম, গতিকে কলপাতত মাংসখিনি টোপোলা বান্ধিব লাগিব। তাৰ বাবে কলপাতকেইখন কাটি আনি ধুই পখালি ল'লোঁ আৰু গেছত অকণমান লেৰেলাই লৈছোঁ। লেৰেলাই ল'লেহে টোপোলা বান্ধিবলৈ সুবিধা হ'ব, নহ'লে পাতখন ফাটি যাব। সেইখিনি মাংসৰ পৰা মই 2টা টোপোলা বনাম, তাৰ কাৰণে মই 2খন পাত ধুনীয়াকৈ এনেদৰে সেকি ল'লোঁ। আধা ঘণ্টাৰ পিছত মাংসখিনি আকৌ এবাৰ চামুচখনেৰে এনেদৰে মিলাই লৈছোঁ। তাৰ পাছতে এইখিনি এতিয়া আমি টোপোলা বান্ধিম। কলপাতখন এনেদৰে মই সমানকৈ পাৰি লৈছোঁ। তাৰ পাছতে কলপাতখনৰ মাজতে মাংসখিনি দি দিছোঁ এনেধৰণে। ইয়াৰ আধা মাংস মই ইয়াত দিম। তাৰপিছত মাংসখিনি এনেদৰে মিলাই দিব। তাৰ পাছতে ইয়াতে দি দিছোঁ 2টা কেঁচা জলকীয়া। আপোনালোকে প্ৰয়োজন বোধ কৰিলে দিব। তাৰপিছত মই টোপোলাটো কেনেধৰণে বান্ধিছোঁ আপোনালোকে চাই লওক। কলপাতখন লেৰেলাই ল'লে এনেদৰে সুন্দৰকৈ টোপোলাটো বান্ধিব পৰা হয়। এনেকৈ
কলপাতৰে এডাল ৰছীৰে মই টোপোলাটো টাইটকৈ বান্ধি ল'লোঁ। আনটো টোপোলাও মই একেধৰণেই বনাই ল'ম। ইয়াতে এটা পকা জলকীয়া দিম, তাৰপাছত টোপোলাটো আগৰটোৰ দৰে বান্ধি ল'ম। এয়া দুইটা টোপোলা মোৰ বন্ধা হৈ গ'ল। এতিয়া গেছত এখন টাৱা পাতি থৈছিলোঁ গৰম হ'বলৈ, সেই টাৱাতে বান্ধি লোৱা টোপোলাকেইটা এনেদৰে দি দিছোঁ। প্ৰথমতে টাৱাখন অলপ বেছি জুইত গৰম কৰি ল'ব লাগিব, তাৰপিছতে গেছ একেবাৰে চিমত ৰাখিব লাগিব। টোপোলাকেইটা দিয়াৰ পিছত এতিয়া মই এনেদৰে ঢাকি ৰাখিম 15 মিনিটৰ কাৰণে। 15 মিনিটৰ পাছতহে মই এয়া ঢাকনি উদঙাই চাইছোঁ আৰু এই টোপোলাকেইটা এতিয়া এনেদৰে উলটিয়াই দিম। টোপোলাকেইটা গৰম হৈ থাকে, গতিকে আপোনালোকে সাৱধানেৰে নিজৰ সুবিধামতে উলটিয়াই ল'ব। এতিয়া আকৌ 15 মিনিটৰ বাবে এনেদৰে ঢাকোন মাৰি ৰাখি দিম। 15 মিনিটৰ পাছত ঢাকোন উদঙাই আকৌ এয়া চাইছোঁ। টোপোলাকেইটা টাৱাৰ পৰা নমাবৰ হৈছে নে নাই সেই কথা জানিবৰ বাবে আপোনালোকে টোপোলাকেইটা অকণমান দাঙি চাব, টাৱাখনত পানী ওলাই আছে নেকি। যদি পানী ওলোৱা নাই তেতিয়াহ'লে জানিব যে মাংসৰ টোপোলাকেইটা নমাবৰ হৈ গ'ল। এয়া আমাৰ হৈ গ'ল, গতিকে এয়া মই এতিয়া টাৱাৰ পৰা নমাই ল'লোঁ। এতিয়া এটা টোপোলা আপোনালোকৰ আগত খুলি দেখুৱাইছোঁ। টোপোলাটো খোলাৰ লগে লগে খুবেই লোভনীয় এটা গোন্ধ ওলাইছে আৰু চাওকচোন মাংসখিনি খুব সুন্দৰকৈ সিজি উঠিলে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেদৰে আপোনালোকেও ৰান্ধি খাব। ভিডিঅ'টোত শেষলৈকে মোৰ লগত থকাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ। নমস্কাৰ।